নমস্কাৰ প্ৰিয় দৰ্শক কাইৰালে সকলোকে আকৌ স্বাগতম জনাইছো পুনৰ আহিছো এটি সুন্দৰ ৰিলৰ লগত আশা কৰিছো সকলো কুশলে আছে নিজৰ ব্যস্ততা লাইফত অকমান টাইম উলিয়াই আমাৰ কাইৰা ৰিল চাবলৈকে নাপাহৰিব আৰু লাভ লাইক সদায় দি থাকিব দেই আজি দেখাইছো সুন্দৰ ধুনীয়া পদ্মিনী কেঁচাপাতৰ কেইটামান সেট হোৱাইটত চাব প্ৰত্যেকযোৰ কাপোৰ ডিজাইনাৰ পিস আৰু খুব ধুনীয়াকৈ আছে মই সুন্দৰকৈ দেখাবলৈ ট্ৰাই কৰি আছো এইটো থাকিব হাতি ডিজাইনত চাব বুটাকেইটা এনেকুৱা মৰম লগা আৰু ফাইন ৱৰ্ক আছে মানে একেবাৰে ফিনিশড ৱৰ্ক পাব আপোনালোকে এয়া চাব প্ৰত্যেকটো বুটাই খুব ধুনীয়া আছে এয়া চাব গোটেই গাতে ডাঙৰকৈ হাতি ডিজাইনত বুটা বসা আছে এখন মেখেলা ওপৰলৈকে কাম কৰা হৈছে এয়া পদ্মিনী কেঁচাপাতত পাব আৰু এইটো থাকিব ইয়াৰ লগতে ব্লাউজৰ পিস যদি এই কাপোৰযোৰ আপোনালোকক খুৱাইছে ভাল লাগিছে তেন্তে আমালে মেছেজ কৰিব বা WhatsApp কৰিব নম্বৰটো দিয়া হৈছে আৰু যিসকল আহিব পাৰে কাইৰালৈ এবাৰ হলেও আহিব আমাৰ ষ্টৰ ভিজিট কৰিব আমাৰ লোকেশনটো হৈছে 6 মাইল জয়নগৰ ৰোড JNRC হস্পিটালৰ বেক সাইডত অৱস্থিত নেক্সট কাপোৰযোৰ দেখাইছো পদ্মিনী কেঁচাপাতত আছে ৰেড এণ্ড গোল্ডেন গুণা কাপোৰ খুব ধুনীয়া কাপোৰযোৰ আৰু ইয়াতে ডাবল আঁচল বনোৱা হৈছে এইটো এটা আঁচল পাব আপোনালোকে এইটো আঁচল একচুয়ালি এই তলফালে থাকে এইটো এটা আঁচল আৰু এইখিনি আহিব আঁচল পাৰ্টটো খুব ধুনীয়া ইয়াতে আপোনাৰ ডাঙৰকৈ বনোৱা হৈছে ঘনকৈ বুটা বসা আছে আৰু ইয়াৰ লগতে পাব মেখেলাখন এনেকুৱাকৈ এই কাপোৰযোৰ যে জোৰণতো পিন্ধিব পাৰে আপোনালোকে খুব ধুনীয়া লাগিব এটা গৰ্জিয়াস লুক এটা দিছে গোল্ডেন গুণা কাম থকা কাৰণে ইয়াৰ লগতে পাব এইটো ব্লাউজৰ পিস যদি হে কাপোৰযোৰ ভাল লাগিছে আপোনালোকক তেতিয়া হলে আমালে মেছেজ কৰিব আৰু নেক্সট এইযোৰ দেখাইছো এইযোৰো অকমান ইউনিক পাব আপোনালোকে কাপোৰযোৰ পদ্মিনী কেঁচাপাতত আছে ইয়া চাব উকা থাকিব মাজৰটো সিম্পল সোবৰ হয় মাজৰখিনি উকা পাব আৰু ৰ'জ বুটা বনোৱা হৈছে পিংক এণ্ড নেভি ব্লু মিনা কৰা সৰি ৰেড এণ্ড নেভি ব্লু মিনা কৰা আছে গোল্ডেন গুণাৰ কাম আছে পাৰিটো চাব খুব ধুনীয়া এইখিনি আহিব ইয়াৰ লগতে আঁচল পাৰ্ট একেবাৰে সিম্পল সোবৰ হয় কাপোৰযোৰ এইখন থাকিব ইয়াৰ লগত মেখেলা এয়া চাব আৰু এইটো থাকিব ইয়াৰ লগতে ব্লাউজৰ পিস খুবেই মৰম লগা পিওৰ হোৱাইটত পাব যদি এইযোৰ কাপোৰ ভাল লাগিছে তেন্তে আমালে মেছেজ কৰিব